হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভালেই। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ কাষলৈ উভতি আহিছোঁ। সদায় আচলতে আহিবলৈ মন যায়, কিন্তু কৰ্মব্যস্ততা আৰু সময় নাটনিৰ বাবে আপোনালোকৰ কাষলৈ উভতি আহিব পৰা নাই। আজি এটা বিশেষ দিন, আপোনালোকে দেখিছে। আজি এই বিশেষ দিনটো আমি এনেকৈ উদযাপন কৰিছোঁ, কাৰণ আজিৰ দিনটোতেই মই আৰু আইচিন গামঠা বৰগোহাঁই পিতৃ মাতৃ হোৱাৰ সৌভাগ্যকণ লাভ কৰিছিলোঁ। আজিৰ দিনটোত আমাৰ ছোৱালীজনী জন্মগ্ৰহণ কৰিছিল। গতিকে আপোনালোকক দেখুৱাম আজিৰ দিনটো আমি কেনেদৰে উদযাপন কৰোঁ। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আমাৰ দুয়োৰে কৰ্মস্থান বেলেগ বেলেগ, গতিকে আমি দুয়ো পৃথকে পৃথকে থাকোঁ। সেই গতিকে তেওঁ বিশেষকৈ ছুটি নাপায়, আৰু অলপ আগতহে তেওঁ আহি আমাৰ এইখিনি পাইছেহি। গতিকে এতিয়া আমি দুয়ো বজাৰলৈ যাম, আৰু বজাৰত কি কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব। এতিয়া আমি যাব ওলাইছোঁ বজাৰলৈ। বাপেকে ওলাইছে, গাড়ী চলাইছে। কৈ দিয়া কিবা এটা। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি পাচলি বজাৰলৈ আহি আছোঁ। মাছ ল'লোঁ, পাচলি ল'লোঁ। এতিয়া আমি যাম কেক ল'বলৈ। চাই থাকোঁ, কেকটো অলৰেডি অৰ্ডাৰ দিয়া হৈ আছে। আমি জাষ্ট পিক কৰিব লাগে, তাৰপিছত মাংস ল'ম। আপোনালোকে চাই থাকক। Moments later. পালোহি। বজাৰত যেতিয়া গৈছিলোঁ বহুত ধূলি, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া এইমাত্ৰ আহি পালোঁ। আহি পাই হাতটো ধুই ভালকৈ ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'ত কি কি হৈ আছে। আহি থাকক। ধুনীয়াকৈ বনাই আছে।
এতিয়া কি বনাই আছে? ভাত 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 বনাই আছে। ভাতটো বনোৱা নাই, মাংস বইল কৰি আছোঁ, দালি বইল কৰি আছোঁ, ভাত বনাই আছোঁ। পূৰা জেঠাইহঁত কামত ব্যস্ত। চাহ বনাইছে, এজনীয়ে পূৰা ধুই আছে কিবা কিবি। চাওক, কাৰেণ্টটো গ'ল এই অলপ আগতে। নহৰু পেষ্ট খাইকে কিবা বনাই আছে। চাওক কি বনাই আছে। অঁ, মাছটো ফ্ৰাই কৰি আছে। এই বিষয়ে কি কবি ক? ভাল লাগিছে নাই? ভাল লাগিছে, আজি বহুত ভাল লাগিছে আজি দিনটো। আজি 3 বছৰীয়া হ'ল ন? হয়, আজি 3 বছৰীয়া হ'ল। ভাল লাগিছে। আজি কিমান নম্বৰ বাই? জেঠাই 2 নম্বৰ। 2 নম্বৰ জেঠাই। এনে সৰু জেঠাই ক কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। আজি গুণগুণ 3 বছৰীয়া হ'ল ন? অঁ, ডাঙৰ হ'ল আৰু লাহে লাহে। ছোৱালী ডাঙৰ হ'ল আৰু লাহে লাহে। তাৰপিছত আকৌ বিয়াৰ আয়োজন হ'ব। থাকে এটাৰ পিছত এটা, এটাৰ পিছত এটা। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। বাৰ্থডে যিহেতু কিবা এটা ক'ব আইতাকে। গুণগুণৰ আজি জন্ম হোৱা 3 বছৰ। আজি সঁচাকৈ বৰ আনন্দ লাগিছে পোৱালীজনীৰ আজি জন্মদিনত। গুণগুণৰ বাৰ্থডে হয় নাই? কেনেকুৱা লাগিছে? ভাল লাগিছে। বহুত ভাল লাগিছে নে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। এইটো চোলা কোনে দিলে তোমাক? ককা দিলে। হয় নি? ভাল লাগিছে নে? ভাল লাগিছে। অঁ, বেলুন ফুলাই আছে পুৰা।
দেখি হলুম কি কৰিলো কিয় হলো মাৰিছিলো এক্টিং কৰ কিয় হলো আহিছিলো বিধাতাই খাজিলে বিধাতাই খাজিলে নীলা বিজয়ীলে এই সমকর ভমক বিধাতাই খাজিলে আনিবলৈ দূৰ আনিবলৈ দূৰ আকাশৰ মণি মোৰ মন হাতী লগাই পাৰিম বিধাতাই সাজিলে তোমাৰ পদম মই কলিতি মোৰ প্ৰাণ পখিলাই চুমি যাব এই বাৰিষাত ফুটি মইনা বিধাতাই সাজি তিৰুজল শিখা ধৰি জনি জনি মৰে নাই পাখি মোৰ উৰিবলে নহলো মই সগাতি নাই পাখি মোৰ উৰিবলে নহলো মই সগাতি প্ৰেম জলাম ফুলৰে বন্তি মইনা বিধাতাই সাজিলে কাষতে পৰে লোৱা বুটলি মামা ঝিলিকি ঝিলিকা তোমাৰ কাষৰে চিলিকি যদি কাষৰতে পৰে পলকতে লোৱা বুটলি সময়ৰ দীঘলি আগফালে উৰে মামা ঝিলিকি ঝিলিকা তৰা Toto tuala que dream by জীবন
মানুহক আপ্যায়ন কৰি আছোঁ যিমানখিনি পাৰোঁ। তাৰ মাজে মাজে আপোনালোককো দেখুৱাই আছোঁ। আজিৰ দিনটোৰ আমাৰ লগত থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। এতিয়া আহকচোন গুণগুণৰ ককা মানে মোৰ দেউতাই আজিৰ দিনটোৰ বিষয়ে বা তাইৰ বাৰ্থডে কাৰণে কি কয় বা কি মন্তব্য আগবঢ়াই মই আপোনালোকক দেখুৱাই আছোঁ। গুণগুণৰ ককাক আৰু মোৰ দেউতা তেওঁ ক'ব কিবা কিবি শুনকচোন। আজি গুণগুণৰ বাৰ্থডে তাৰ কাৰণে কচোন বাৰু কেনেকুৱা লাগিছে আজি? গুণগুণ মোৰ নাতিনী, একে সৰু নাতিনী। তাইৰ 3 বছৰ উপলক্ষে 3য় বৰ্ষত তেওঁৰ এই বাৰ্থডে আমাৰ উদযাপন কৰা হৈছে। আৰু এই গোটেইখিনিতে আমি আন্তৰিকতাৰে ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি আমি সুধিছোঁ, সেৱা ধৰিছোঁ। এইখিনি খুব ভাল লাগিল মোৰ জীৱনৰ। মোৰ এতিয়া 67 বছৰ বয়স। মই খুব ভাল পাইছোঁ এই মোৰ নাতিজনীৰ এই উৎসৱটো পালন কৰি। এইখিনিয়ে মোৰ ক'বলগীয়া আৰু নাই। এইখিনি তাই আৰু ক'বলগীয়া মানে সুধিছে। মই ক'ব বিচাৰিছোঁ নাতিজনীৰ ভৱিষ্যত জীৱনটো যাতে সুন্দৰ হয়, আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। এইখিনিয়ে আপোনালোকৰ ওচৰত আমাৰ প্ৰাৰ্থনা। কৃষ্ণ। আপোনালোকে শুনিলে এতিয়া বলকচোন আমি আৰু চাই গৈ থাকোঁ কি কৰি আছে সকলোৱে। পিক্সাৰ কোৱালিটিটো ভাল হৈ থকা নাই। একচুৱেলি মোৰ মোবাইলটো এয়া চবেই গান লগাই আছে, মই আজি মোবাইলটো পোৱাই নাই। গতিকে মই বেলেগৰ মোবাইল লৈ পেলাই ভিডিঅ'টো কৰিছোঁ। সেইকাৰণে পিক্সাৰ কোৱালিটিটো ইমান এটা ভাল হোৱা নাই। তাৰ বাবে আপোনালোকে ডাইৰেক্ট নধৰিব। বাৰ্থডে কাৰণে ছোৱালী বাৰ্থডে কাৰণে মোৰ ছোৱালীজনী জন্ম হোৱা মেইন মানুহজনে এওঁ নোহোৱা হ'লে মোৰ ছোৱালীজনী জন্মই নহয়। এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যন আছিলে মানে মোৰ। খোৱা ভালকৈ খোৱা। তেওঁ বোলে ভাত পানী নাখায়, ঘৰত বিয়া খাই আহিছে। সেইকাৰণে মানুহ মাংস টেষ্ট কৰিছে। আৰু এতিয়া তেওঁ চাবলৈ যাব ডক্টৰ বেজবৰুৱা 2, হয়নে? দিনটো কৰ্মব্যস্ততাৰ পিছত আজি এতিয়া অকণমান সকাহ পাইছোঁ। বৰ্তমান মানুহবোৰ আহাৰ কমি গ'ল। যি 2-4জন আছে তেওঁলোকে এতিয়া আহাৰ গ্ৰহণ কৰি আছে। ইয়াৰ পিছত আমাৰ ঘৰৰ মানুহবোৰে সৰুকৈ কিবা এটা পাৰ্টিৰ নিচিনাকৈ আৰু কৰিম। তাৰপিছতে সকলো শুই যাম। এতিয়া মোক সদায় দেখি আছে, কিন্তু মোৰ লগত মোৰ মানুহজনক কেতিয়াও দেখা নাই একেলগে আপোনালোকে। গতিকে দেখিছে যদিও তুমি কথা নোকোৱা ন। আজি কথা ক'ব তেওঁ ছোৱালীৰ কাৰণে। চাব হা পলাই ফুৰা কেলে। ছোৱালীৰ জন্মদিন উপলক্ষে আজি দিনটো কি কৰিলে আপোনালোকে সকলোৱে দেখিলেই। আপোনালোকে কমেণ্টত জনাব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু আগলৈকো যাতে আমি দুয়ো একেলগে মিলি এনেকৈ আমাৰ সাধ্য অনুসাৰে ভকতসকলক মাতি এনেদৰে আমি আপ্যায়ন কৰিব পাৰোঁ তেওঁলোকক। তাৰ বাবে আমাক আশীৰ্বাদ কৰিব। আৰু লগতে আমাৰ ছোৱালীজনীৰ ভৱিষ্যত জীৱনৰ কাৰণে আপোনালোকে মংগল কামনা কৰিব। যিবোৰে মোৰ ছোৱালীজনীক ফেচবুক, হোৱাটছআপ আৰু মেছেজৰ বা ফোনৰ জৰিয়তে তাইক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটো বহুত ব্যস্ত আছিলোঁ, যাৰ কাৰণে মই ফেচবুকটো খুলিবই পৰা নাই। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আমাৰ এওঁ একোৱে নকয়, চব মই ক'ব লাগে। গতিকে বাই, ধন্যবাদ।